ওলাইছোঁ এয়া কোল পাৰ্কলৈ। কালি যামকৈ যোৱা নহ'লে, এতিয়া এই ৰূপক লৈ পেলাই এতিয়া কোল পাৰ্ক যাম আৰু তাৰপিছত আমি অকণ বজাৰ কৰিবলৈ যাম আৰু তাৰপিছত আহি আকৌ লগ পাই আছোঁ। আমি এতিয়া কোল পাৰ্ক আহি পালোহি। আমি আহি আছোঁ এতিয়া ৰূপ চাই দিয়া, চোৱা ৰূপ এইফালে। এয়া আহি আছোঁ এতিয়া আমি। বহুত ডাঙৰ হয় কোল পাৰ্কখন আৰু মই আগতেও আহিছোঁ বাৰু কেইবাবাৰো, কিন্তু এতিয়া বহুতখিনি ইয়াত সাল সলনিও কৰিলে। সেয়া তাত ব'টিং কৰি আছে চবেই। খুব ভাল লাগে আবেলি সময়ত আহি পেলাই ইয়াত। সেয়া পানী চোৱা। সেয়া এইফালে এখন গাৰ্ডেন আছে য'ত ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ খেলিব পাৰে। আমি আহি আছোঁ এতিয়া। এনেকৈ মুখা শিল্প সজাই থোৱা আছে, খুব ধুনীয়া লাগিছে দেখিবলৈ। এয়া সেয়া আহা, এয়া বিৰাট ধুনীয়া লাগিছে। আহা এইফালে চোৱা, জাম্প নকৰিবা এইফালে চোৱা। ইয়াতে ব'টিং কৰা হয়, খুব ধুনীয়া পৰিৱেশ। এইটো চুইমিং পুল হয়। এতিয়া আমি আহি আছোঁ এইফালে। এয়া এইটো এটা ৱাটাৰ পুল হয়। এয়া খুব ডাঙৰ এৰিয়া হয়, গতিকে গোটেইখিনি ঘূৰোঁতে আচলতে এতিয়া ভাগৰে লাগি যাবগৈ। সিফালে যোৱা নহ'লে মোৰ। ইয়াতে ৰূপে অকণমান খেলিছে, সেইকাৰণে ইয়াতে মই ৰখি আছোঁ। ৰূপ নাযাবা, এইফালে আহা। এতিয়া অকণমান সেইফালে যাম। আমি সেয়া ৱাটাৰ পুলৰ ওচৰত আছোঁ। এতিয়া অকণমান আগলৈ গৈ চাওঁগৈ আৰু। ৰূপে এইটো বিৰাট বদমাচি কৰিছে। মই অকলে ৰূপক লৈ আহিছোঁ, সেইটো কাৰণে মই হয়তো চাগে পূৰা ঘূৰা মোৰ নহ'বই, কাৰণ ই বিৰাটেই বদমাচি কৰিছে। আহা, গতিকে এইফালে যাওঁ, চাই আহোঁ অলপ। ফুলো কৰা হৈছে এয়া, বিৰাট ধুনীয়া লাগিছে দেখিবৰ কাৰণে। আহা এয়া, আৰু এতিয়া আমাৰ এয়া হৈ গ'ল। মই ইফালে নগ'লোগৈ আৰু এতিয়া আহি আছোঁ। এয়া আকৌ ৰাস্তালৈ আহি আছোঁ এতিয়া বৰ্তমান। এতিয়া আমি আহি আছোঁ চুমলৈ। এতিয়া সেয়া বাহঁতে বজাৰ কৰি আছে। ৰূপলৈ অলৰেডি কাপোৰ লোৱা হৈ গ'ল। সেয়া বাহঁতে বজাৰ কৰি আছে। বজাৰ কৰি হ'লে আমি আৰু ইয়াৰ পৰা ওলাই দিম। টেবলেট ল'বৰ কাৰণে ফাৰ্মাচীত সোমাইছোঁ। টেবলেট লৈ আছে ৰূপ। এতিয়া আমি ইয়াৰ চেণ্ডেল ল'বৰ কাৰণে সোমাইছোঁ। বায়ে চাই আছে চেণ্ডেল। মই চাই লওঁ চেণ্ডেল এযোৰ।
এতিয়া আমি বজাৰৰ পৰা আহি পালোহি বহুত ভাগৰ লাগিছে আৰু যেহেতু কাইলৈ আমি যোৰহাট যাম গতিকে এতিয়া অলপমান পেকিং কৰিবলৈ আছে এতিয়া পেকিংখিনি কৰি লওঁগৈ আৰু তাৰপাছত ৰূপৰ খোৱাও বনাবলৈ আছে যথেষ্টখিনি কাম আছে গতিকে মই ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ যদি আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো চাবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ ধন্যবাদ শুভৰাত্ৰি